হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগ। আৰু আজি আমাৰ ওচৰৰ হৰমুনুত দাৰ হালধি হনা আছে আৰু আমি তালৈ আহিছোঁ। তাৰমানে মই স্কুললৈ গ'লোঁ আৰু আমি জানত আহিছিলে, আমি জানে ভিডিঅ' কৰি থৈছিলে। আৰু এয়া চাওক হালধি চেৰিমনি আছে, আমি জানত আহি বহি আছে আৰু কি কি হৈ থাকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এইকেইদিন ৰিচিপশ্যন ডে' 1 ৰিচিপশ্যন ডে' 2 সকলো ভিডিঅ' আপোনালোকে পাই থাকিব। হঠাতে এটি উন্মাদনা মোৰ ইয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা তোমাকে দেখিলে
আৰু এয়া গাইজ তাৰ পিছৰ ব্লগ হয়। তাৰ পাছদিনাখন ৰিচিপশ্যন ডে 1 আছিলে আৰু আমি তালৈ আহিছিলোঁ। তাৰমানে মই দিনতে আহিলোঁ, তাৰপিছত ৰাতি আমি জানত আহিছিলে। তই জাননে নাজান তো তই মোৰে সঁচাকে ন মোৰ বলিয়া ফাগুন মোৰ কলি যাতে ৰঙা চিলা নাচাবি নাচাবি কাণলে নকবি নকবি কাণকে নিদিবি নিদিবি মনে 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 কয় আঙালি কাটিব কভাতলি ভৰিব আয়তিয়ে মুখে দেখি একেলগে জড়িব ৰামচন্দ্ৰ আহিছে কভাতলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে ৰামচন্দ্ৰ আহিছে কভাতলত বহিছে তাকে দেখি কইনা ঘৰ কোলাৰ গধ উঠিছে আপোনালোকে নিশ্চয় চিনি পাই চাগে, এয়া জাকিৰ দা। পানী তুলিবলৈ কমন ওলাইছে আগতি হৰি মূৰৈ হাততে কলচি লৈ কমন চকুতে চকু থৈ কমন নাচাবি এনেকৈ হৰি মূৰৈ নোৱাৰিম থাকিবলৈ নাচাবি নাচাবি কাণলে নকবি নকবি কাণকে নিদিবি নিদিবি মনে 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 কয় আঙালি কাটিব কভাতলি ভৰিব আয়তিয়ে মুখে দেখি একেলগে জড়িব ৰামচন্দ্ৰ আহিছে কভাতলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে ৰামচন্দ্ৰ আহিছে কভাতলত বহিছে তাকে দেখি কইনা ঘৰ কোলাৰ গধ উঠিছে ৰামচন্দ্ৰ আহিছে কভাতলত বহিছে তাকে দেখি কইনা ঘৰ কোলাৰ গধ উঠিছে